আর ৩০তম পরিচয় দিবস একচুয়ালি প্রতিজ্ঞাবদ্ধ বলে কলে মানে আমার আক্রাসর জন্মর উদ্দেশ্যটাই হল আমার কোচ রাজবংশী জাতিটোক সামাজিকভাবে আর্থিক বিভিন্ন শৈক্ষিক বিভিন্ন বিষয় আগবাড়ি লৈ যাওয়া আর আমার মূল উদ্দেশ্যখিনি তো আপনাদের জানে তো আমার প্রধানমন্ত্রী জনগোষ্ঠী আজিৰ দিনত রাজনৈতিক অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ সেই হিচাপত আমি যেটো আমাৰ দীর্ঘদিনীয় দাবি আমার কোচ রাজবংশী জনগোষ্ঠী জনজাতিকরণ আর আমার ঐতিহাসিক যেটো কমতাপুর রাজ্য এইটো পুনরুদ্ধার আমার এই দুটা মূল দাবি আমার আক্রাসৰ আর ইয়াৰ এই দুটা দাবিৰ ওপৰত আমি আক্রাসৰ আগৰ পৰাই প্ৰতিজ্ঞাবদ্ধ আজিও প্ৰতিজ্ঞাবদ্ধ যিমান দিনলৈকে চৰকাৰে আমাৰ এই মূল দাবি দুটাৰ কোনো ধৰণৰ সলিউশন নলয় আমার আক্রাসৰ গণতান্ত্রিকভাবে আমার আন্দোলন কাৰ্যসূচী চলি থাকিব। প্রথমতে আমি আক্রাসৰ পৰা জিলাৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জনাইছোঁ আৰু এখেতসকলে আজি আঙুলি যি কোভিড-19ৰ মাজতো যি তেখেতসকলৰ অৱদান ইয়াক আমি শলাগ লৈছোঁ আৰু ফাউণ্ডেশ্যন ডেত আমি একচুৱেলি সাংবাদিকসকলক আমি সম্বৰ্ধনা জনাৰ কাৰণে জ্ঞান মাতিছোঁ। মহামাৰীৰ কাৰণত হয়তো আমি আজি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হওক বা ৰেলী হওক বা ৰোড ব্লক হওক বা ৰেলৱে ব্লক হওক এইবিলাকৰ পৰা আমি আজি অলপ দূৰত আছোঁ কিন্তু যদি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আমাৰ দাবীটো নিশ্চয়কৈ আমি ৰাজপথ ওলাই অহাৰ কোনো দায়িত্ব নাই। যিবিলাক নেতৃবৃন্দ আছে কিছুমান হয়তো নেতৃবৃন্দ নিজৰ কিবা নিজৰ চিন্তা চৰ্চা থাকে সিহঁতে নিজৰ কিবা মনৰ এইবিলাক আক্ৰাসৰ একচুৱেলি আমাৰ কেন্দ্ৰীয় কমিটিৰ যিবিলাক নেতৃবৃন্দ আছে এখেতসকলে ভালকৈ গম পাব ইয়াৰ ক্ষেত্ৰত কেচিয়াৰ কাৰণে যিটো বিজেপি চৰকাৰে উদ্যোগ লৈছে আমি এই ক্ষেত্ৰত বিজেপি চৰকাৰক যেটো ত্বৰান্বিত কৰিব লাগিছিল যেটো কাম আমি ত্বৰান্বিত কৰি দেখা পোৱা নাই গতিকে যেটো বিজেপি চৰকাৰ এইটো অতি সোনকালে যাতে বিজেপি চৰকাৰে অট'নমাছ কাউন্সিল যিটো দিব বিচাৰিছে সেইটো যাতে কাৰ্যকৰী কৰে তাৰ কাৰণে আমি বিজেপি চৰকাৰকো অনুৰোধ জনাইছোঁ।